হাই গাইজ সকলোকে ঈদ উল ফিতৰৰ আগন্তুক বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু লগতে এতিয়া বৰ্তমান মই আছোঁ দোকানত দাদাৰ দোকানত আৰু দাদাও দোকানত ঈদৰ কাৰণে মানে খাজু হৈ আছে বস্তু বাহিনী আনিছে আজি এইখিনি মানে লগাবৰ কাৰণে মোক মাতিছে ভাইটিও আহিছে গোটেই দোকানত মানে বস্তুখিনি পুৰা লগোৱা আছে চাব পাৰে আপোনালোকে আজি দোকানখন অলপ বেলেগ ধৰণ লাগি আছে আৰু বস্তু বাহিনী মানে নতুন নতুন মানে যি আইটেম আহিছিলে সব লগোৱা হৈ গ'ল ফালে চকলেটৰ আইটেম গোটেইখিনি আছে আৰু সৰু সৰু বয়ামত আছিলে এইখিনি ৰাখাৰ জেগা নাই আৰু আছিলে কিছুমান আইটেম ৰাখাৰ জেগা নাই কাৰণে ইয়াত ৰাখা নাই আৰু ফালে চিপছৰ আইটেম পোৱালিসকলৰ কাৰণে যি মানে গোটেইখিনি চিপছৰ আইটেম আছে কম বেছি যিমান আছে আৰু তাৰপিছত এফালে দেখা পাইছে মানে যিখিনি বস্তু দেখা পাইছে গোটেইখিনি আজি নতুন প্ৰায়খিনি বস্তু আহিছে আৰু লগোৱা হৈছে লগতে আছে কাপোৰ দোকানত একচুৱেলি কাপোৰ দোকানৰ কাৰণে মাতিছে দাদা কাপোৰ দোকানত প্ৰায় সময় যাবলগীয়া হৈ যায় আৰু সেইকাৰণে দোকানত বহিব লাগে এফালে আছে কাপোৰ দোকান এতিয়া বস্তু খামৰি আছে দাদাই টাইম বহুত হ'ল ৰাতি এফালে দাদা আছে গেঞ্জি পিন্ধি আছে আৰু এফালে কাপোৰ দোকান হয় দাদাৰে চাব পাৰে কাপোৰ দোকান আৰু এফালে আছে চেণ্ডেল আছে কিছুমান ঢেৰ আইটেম আছে আপোনালোকে চাব পাৰে ঈদৰ কাৰণে এইবোৰ আগত আছিলে দোকানখন কিন্তু আজি নতুনকৈ মাল আহিছে দোকানত আৰু এইখিনি মাৰ্কা মাৰিব লাগে কিবা কিবি ঢেৰ কাম থাকে সেইকাৰণে মোকো মাতি দিছে মই কামৰ পৰা অহাৰ পিছত এইখিনি বস্তু মানে সজাব লাগে এফালে মই চেণ্ডেল এযোৰ লৈ ল'লোঁ আজি ইয়াৰ পৰা চেণ্ডেল এযোৰ লৈ ল'লোঁ ভৰিত পিন্ধি থকা সেউজীয়া চেণ্ডেলযোৰ চাব পাৰে আপোনালোকে আৰু কি ক'ম বন্ধুসকল ইমানেই আছিলে আৰু এটা কথা মোৰ আজি এটা ভিডিঅ' 1.1K পাই গ'ল তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আশা কৰোঁ মোৰ ভিডিঅ' এনেকৈ চাই থাকিব যদি ভাল পাইছে চাব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগে ক'বলৈ নাই এটা বাই বাই